their boys scout group, followed by Gosaigao Girls High School. গোসাইগাঁৱত চৰকাৰীভাৱে পালন কৰিল ৭২তম গণৰাজ্য দিৱস। গোটাই দেশৰ লগতে সংগতি ৰাখিয়া আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত চৰকাৰীভাৱে অনুষ্ঠিত কৰিল ৭২তম গণৰাজ্য দিৱস। গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাখাৰাত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা তুলিল অতিৰিক্ত উপায়ুক্ত তথা গোসাইগাঁৱৰ মহকুমাধিপতি পল্লৱী চৰকাৰে। পতাকা উত্তোলনের আগে আগে ভারতীয় স্বাধীনতা আন্দোলনের শহীদ গিলানক ফটোন করিয়া শহীদ বিদিত পুষ্পাঞ্জলি অর্পণ করিয়া শ্রদ্ধাঞ্জলি জ্ঞাপন করাও দেখা গেল। আজ প্রতিজন ভারতীয় নাগরিকে একতা আর ভাতৃত্ববোধে পরস্পরের মাজত সৌহার্দ্য তথা সদ্ভাৱনা বজাই ৰাখি দেশখনৰ অখণ্ডতা ৰক্ষা কৰিবলৈ সংকল্পবদ্ধ হওঁ। আমি প্ৰতিজন নাগৰিকে শুদ্ধ অন্তঃকৰণেৰে নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ পালন কৰি যাওঁ আৰু ভাৰতবৰ্ষক পৃথিৱীৰ এক উৎকৃষ্ট দেশ হিচাপে গঢ়ি তুলিছোঁ।